তিতা ফুল খাইছেনে বাৰু? আজি মই ইয়াত তিতা ফুল বনাব লৈছোঁ। ভণ্টিহঁতে তিতা ফুল লৈ আহিছিলে, তাকে বনাব লৈছোঁ। তেলতে নহৰু কেইফোটামান থেতেলিয়াই পেলাই দিলোঁ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু তেজপাত একেলাই দিলোঁ। তিতা ফুলখিনিও দি দিছোঁ। তিতা ফুলখিনি মই অকণমান কুহুমীয়া গৰম পানীত তিয়াই ৰাখিছিলোঁ। তিতা ফুলখিনি ভাজি ল'ম এনেকৈ, আৰু তিতা ফুল বনালে খুন্দু চাউল দিব লাগে। মোৰ লগত খুন্দু চাউল নাইকিয়া, ভাত খোৱা চাউল আছিলে, তাকে কেইটামান তিয়াই ৰাখিছিলোঁ, তাকে অকণমান খুন্দি পেলাই তেনেকৈ দি দিছোঁ। সেইখিনিও লগতে তিতা ফুলখিনিৰ লগতেও খুন্দি লোৱা চাউলকণো দি দিলোঁ, ধুনীয়াকৈ ভাজি ল'ম। নিমখ অকণো দিলোঁ। তাৰপিছতে দি দিম পানী দি ভালকৈ উতলিবলৈ দিম। তাৰপৰা হালধি দিব পাহৰিছিলোঁ নহয়, তাৰপিছত আকৌ অকণমান মই হালধি দি দিলোঁ। এনেকৈ উতলাই আছোঁ। যেতিয়া পানী অকণমান কম হৈ যায়, তেতিয়া আকৌ অকণমান মই পানী দিওঁ। তেনেকৈয়ে বহুত টাইম সিজালোঁ। তাৰপিছত এয়া কলৰ খাৰ আছিলে, কলৰ খাৰ অকণমানো দি দিলোঁ পাছত, যেতিয়া পানী অকণমান কমি গ'ল। তাৰপিছত এয়া দেখিছেনে, ইমান ধুনীয়াকৈ হৈয়ে গ'ল, মোৰ সিজি গ'ল ধুনীয়াকৈ আৰু হৈ গ'ল তিতা ফুলখিনি খাবলৈ। কোনে কোনে খাই ভাল পায় বাৰু তিতা ফুল?